प्रश्न प्रथम भारतीय महाकाशचारी कोन आपनार विकल्प क राकेश शर्मा ख कल्पना चावला ग सुनीता उइलियाम्स घ आन 2 নং प्रश्न ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়া কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে আপোনাৰ বিকল্প ক ভাৰত চক্ৰৱৰ্তী খ হিন্দুস্তান গ হিন্দু শব্দৰ পৰা ঘ আন কোনো 3 নং प्रश्न ভাৰতৰ প্ৰথম শিক্ষা প্ৰধানমন্ত্ৰী কোন আছিল আপোনাৰ বিকল্প ক ডক্টৰ মনমোহন সিং খ বিশ্বনাথ প্ৰতাপ সিং গ চন্দ্ৰশেখৰ সিং ঘ আন কোনো 4 নং प्रश्न ভাৰতৰ জাতীয় নদী কোনখন আপোনাৰ বিকল্প ক কুশী খ যমুনা গ ব্ৰহ্মপুত্ৰ ঘ গংগা 5 নং प्रश्न ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্য কোনখন আপোনাৰ বিকল্প ক চণ্ডীগড় খ মিজোৰাম গ ছিকিম ঘ গোৱা 6 নং प्रश्न ভাৰতৰ জাতীয় গছ কোনটো আপোনাৰ বিকল্প ক নিম গছ খ চন্দন গছ গ বৰগছ ঘ ওক গছ 7 নং प्रश्न ভাৰতৰ প্ৰথম নোবেল বঁটা লাভ কৰা মহিলাগৰাকী কোন আপোনাৰ বিকল্প ক ইন্দিৰা গান্ধী খ মাদাৰ টেৰেছা গ কিৰণ বেদী ঘ সৰোজিনী নাইডু 8 নং प्रश्न ভাৰতৰ জাতীয় চৰাই কি আপোনাৰ বিকল্প ক কপৌ চৰাই খ ময়ূৰ গ হাঁহ ঘ নাইটিঙ্গেল 9 নং प्रश्न ভাৰতৰ ডাকমণ্ডলৰ কিমান ভাগ আছে আপোনাৰ বিকল্প ক 2খন খ 6খন গ 8খন ঘ 10খন 10 নং प्रश्न ভাৰতৰ জাতীয় ফুল কি আপোনাৰ বিকল্প ক পদুম ফুল খ গোলাপ ফুল গ জেনসিং ফুল ঘ মেরিগোল্ড ফুল